Good morning. Happy New Year. Happy New Year. Happy New Year, guys. নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি গলো স্বাগত জনাইছো তাৰপিছত আজি হৈছে জানুৱাৰী 1 তাৰিখ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এতিয়া আমি আজি দিনটো যেহেতু 1 তাৰিখ আমি মানে আজি ভাবিছো মানে এফালে যোৱা কথা আছে মানে কি কম আমাৰ ভিন্দৰ মানে এটো অতীজৰ পৰম্পৰা হয় এফালে যোৱাটো মানে জানুৱাৰী 1 তাৰিখে যায় তো আজি আমাকো লৈ যাব মানে মোকো লৈ যাব তেওঁলোকটো সদায় মানে প্ৰতি বছৰে গৈ থাকে আজি মই যেহেতু বছৰৰ প্ৰথম দিনটো এনেকে লোকৰ ঘৰত আছো প্ৰতি বছৰে নিজৰ ঘৰতে থকা হয় আজি মই এনেকে ইয়াত আছোহি এপিনে গাড়ী ধুই আছিলে তাৰপিছত এইফালে মাহঁতে খানা বনালে দেই কিবা মাহঁত আজি যাবগে এপিনে মাছ এইবোৰ এই মাছ ফ্ৰাই কৰিছে এনে কিবা কিবি বনাইছে চালাড বনালে মা নব হেপী নিউ ইয়েৰ কৈ দিয়া কথা Happy New Year. আজি মোক ইয়াত থৈ যাবগে অনুভৱ কেনেকুৱা বছৰৰ প্ৰথম দিনটো এনেকে এৰি থৈ যাবলৈ পাই অনুভৱ কেনেকুৱা বৰ বেয়া লাগিছে কুহুক কৈ থৈ যোৱা আকৌ মুনুমাহীক চাম বুলি কৈ থৈ যোৱা মুনুমাহীক চাম আমি বুলি কৈ থৈ যোৱা আমাৰ আইতাই আজি মোক এৰি থৈ যাব ইয়াত তুমি কোৱা মই মুনুমাহীক চাম নহয় বুলি কৈ থৈ যোৱা তাৰপিছত তুমি কি বা ক'ব লৈছিলা কথা এটা ক'ব লৈছিলো আজি আপোনালোকক এটা কথা জনাও মানে মোৰ মনটো আজি মামা গা ধুই আহিছে মোৰ মনটো আজি ভালো লাগি আছে পিন্ধিলে নে হা মাছে আৰু মোৰ মনটো বেয়াও লাগি আছে ভাল লাগি থকা কাৰণটো শ্বেয়াৰ কৰিম কিন্তু আজি নহয় আৰু বেয়া লাগি থকা কাৰণটো হৈছে মই আজি নিউ ইয়েৰত এনেকে ঘৰৰ পৰা বাহিৰত আছো আৰু মানে এতিয়া সেইবোৰ পিছত শ্বেয়াৰ কৰিম বাকি যেতিয়া ভিডিঅ' দিম তেতিয়া সেইখিনি শ্বেয়াৰ কৰিম আজি ইমানতে এতিয়া আমি যাম নিউ ইয়েৰত এফালে ওলাই মেলি ক'ত যাওঁ আপোনালোকক দেখাম কৈছোৱে আমাৰ হিন্দুৰ এটা পৰম্পৰা আছে অতীজৰ এফালে যোৱা তো আমি আজি তালৈকে যাম মানে প্ৰতি বছৰে সেই জেগাডোখৰলৈ যায় ভিন্দুৱে তো ক'ত যাম আপোনালোকক দেখাম দেই এতিয়া আমি ওলাইছো এফালে যাবলৈ আপোনালোকক কৈছিলোৱে আমি এফালে যাম বুলি তো এতিয়া যাবলৈ ওলাইছো আৰু ক'ত যাওঁ আপোনালোকক দেখাম বাৰু এফালে গাড়ী উলিয়াইছে মই এপিনে বেগ চেগ লৈ ৰেডি বস্তু এটা পাহৰি থাকিলো লৈ আহোঁ ওলালো যাবলৈ মনটো বহুত বেয়া লাগিছে কাৰণ মাহঁতে আজি মোক এৰি থৈ গ'ল অকণমান কান্দিলো ৰিকিবাহঁতে কৈছিলে ভিডিঅ' কৰিবলৈ নহ'ল বুলি সেইবোৰনো ভিডিঅ' কৰে নেকি ন মায়ো কান্দিছে পাপায়ো অকণমান চকু পানী উলিয়াইছে তাৰপিছত এতিয়া আমি ক'ত যাওঁ আপোনালোকক দেখাম তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব দেই ফুফু যাওঁ কৈ দিয়া শেষৰলৈকে চাই থাকিব হাই জিতুদা হেপী নিউ ইয়েৰ আমি ব্লগ বনাই আছো উইদাউট মেকআপ সেইকাৰণে দেখাব নোৱাৰি এতিয়া ওলাও পালোহি মানে এয়া মন্দিৰ য'ত আপোনালোকক আহিম বুলি কৈছিলো এয়া হালধিবাৰী বুঢ়ীমাই মন্দিৰ মানে ভিন্দ প্ৰতি বছৰে ইয়ালৈকে আহে আমিও আহিছো হৈ গ'ল পূজা হৈ গ'ল আমিও
আৰু এতিয়া আমি আহি পাই গ'লোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ যিভাগ মন্দিৰ আছে কাজিৰঙাত আৰু এই মন্দিৰ ভাগৰ বহুতো মহত্ব আছে মানে এই মন্দিৰ ভাগত সকলোৱে মনৰ আশা পূৰ হয় বুলি আগৰ দিনৰ পৰা মানি চলিছে আৰু আমিও আহিলোঁ সেইকাৰণে যিহেতু বছৰৰ নতুন দিন মানে প্ৰথম দিন তো আমিও ইয়াতে সেৱা লৈ আমাৰ আহি থকা দিনবিলাক যাতে ভাল হয় তাৰ কাৰণে আজি আমি সেৱা কৰি ল'বলৈ আহিলোঁ আৰু এইটো আপোনালোকে দেখিছে চাগে ইমান ডাঙৰ হিল মানে এইটো পাথৰ এইফালৰ পৰা অহা যোৱা কৰাসকলে প্ৰায় মন কৰিছে হিলটো আৰু এই হিলটো বহুতো মহত্ব আছে আৰু এই হিলটো ৰাষ্ট্ৰীয় ঘাইপথৰ একদম মাজতে অৱস্থিত এই হিল মানে এনেকুৱাকে আছে এই হিলটো ওপৰলৈ উঠাইও আনিব নোৱাৰি মাৰ বহাখন হয় ইয়াত আছে ফুল খান্দিও উঠাব নোৱাৰিলেতো তাৰপিছত তেওঁ ভাঙিম বম বিলাক খুজিছিলে কিন্তু নোৱাৰিলে আৰু মা তাৰ মানে কিবা সপোনত দেখা দিলে তেতিয়া সেই গৰাকীয়ে মানে এৰি দিলে তেতিয়া লগে লগে মহাচন্দ আহি খৰাই দিছে আৰু মাৰ আশীৰ্বাদত তেওঁৰ মানুহজন ভালে আছে বৰ্তমান আৰু দুৰ্গা পূজাৰ সময়ত তেওঁ আহিছে খৰাই দিছে আমি লগ পাইছো সেইটো মাৰ বহা এখন আছিল ইয়াতে বহে ন হয় হয় আৰু সকলো ৰাইজে আহি সেৱা কৰি যায় আচ্ছা আচ্ছা এইটো যিটো হিল মানে এই হিলটোত আগতে বুঢ়ীমায়ে জিৰাইছিল বুলি সকলোৱে মানি চলে মানে এই হিলটো বুঢ়ীমাই আসন বুলি কোৱা হয় সেইকাৰণে এই হিলটোৰ বহুতো মহত্ব আছে বুলি কয় কাৰণ এই হিলটো কোনেও আজিলৈকে উঠাব নোৱাৰিলে কাৰণ এইটো ৰাস্তাৰ মাজতে আছে এই হিলভাগ আপোনালোকে প্ৰায় আহিলে যিসকলে এইফালে আপ ডাউন কৰি আছে ন অহা যোৱা কৰে তেওঁলোকে প্ৰায় এই হিলটো মন কৰিছে চাগে এতিয়া আমি হালধিবাৰী বুঢ়ী আই মন্দিৰৰ পৰা ওলাইছো আকৌ বহু গাড়ীত মই মাৰ চুৰ্ণি এখন লৈ আহিলো নতুন বছৰ এইটো মই মোৰ নিজৰ বেগত ভৰাই থৈ দিমগে হেন্দুৰটো দি আনিছো ফুট দিছে এইটো তুমিও তোমাৰ নিজৰ স্কুলৰ বেগত ভৰাই থবা দেই কিতাপত তাত থৈ দিবা দেই মাৰ চুৰ্ণিটো এতিয়া আমি যাওঁ ক'ত যাওঁ নাজানো আৰু অকমান ওলাই আহিলো যেতিয়া বছৰটো আৰম্ভণিৰ দিনা ওলাই আহিলো বুলি আমি অকমান এতিয়া ফুৰিবলৈ বুলি যাম আজি যিভাগ মন্দিৰলৈ আমি আহিছিলো এইভাগ মন্দিৰ মানে মহত্বপূৰ্ণ মন্দিৰ হয় আৰু এইফালেদি গুৱাহাটীলৈ গ'লে সকলোবিলাকে গাড়ী ৰখাই ইয়াতে ধূপ ধূনা জ্বলাই বা অলপ হলেও সেৱা এটা লৈ যায় কাৰণ সকলোৱে কয় তাতে সেই যে পাথৰ ভাগ দেখাইছিলো তাতে বোলে বুঢ়ীমাই তেওঁ তাতে বহিছিলে বোলে আৰু এইফালে দিয়ে সেইকাৰণে গাড়ী গ'লে সকলোৱে তেওঁলোকক ইয়াতে সেৱা জনাই পিনি যায় আমি এতিয়া ওলাইছো আৰু ক'ত যাওঁ আপোনালোকক বাকীবিলাক দেখাই যাম ভিডিঅ'টো সম্পূৰ্ণকে কিহে আছোৰা বাঘে আছোৰা গছজোপাকে দেখাই থাকে নেকি নাতি ককা ফুটিলৈকে দেখাই থাকে এইবিলাক ভিডিঅ' কেমেৰাটো ওচৰত অন কৰিয়ে থব লাগিব আকৌ কৈ দিম না নাতি ককা আজু ককা সেইবোৰলৈকে দেখাই থাকে নেকি সেই কাজিৰঙা হেৰিটোৱে মোক বেয়া দিব ফৰেষ্টৰ মানুহে বদনাম কৰিছে আজু ককাৰ দিনলৈকে দেখাই পাগে আৰু আমি যিহেতু কাজিৰঙালৈ বুলি আহিছিলো সেইকাৰণে ভাবিলো অকণমান সোমায়ো যাওঁ আৰু কিবা কিবি দেখো নেকি চাওঁ কিন্তু সময় দিনে বহুত কম দি আছিলে মানে ইভিনিং হৈ গ'ল সেইকাৰণে বেছি ভিতৰলৈ সোমাব নোৱাৰিলো এই বাহিৰৰ পৰা অকণমান মানে আৰু চালো আৰু আমি এতিয়া আহিলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছো যেতিয়া সোমাই যাওঁ বুলি ভাবিলো তালে মানুহ চক ইমান ভিৰ সেয়া 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 দেখিবা উঠিলে ওপৰলৈ উঠিলে লুকালে
লুকালে সেইফালেদি এইবোৰ জীপবোৰ অহা যোৱা কৰিছে সেই জীপ চিটবোৰ ভিতৰলৈ যাব পাৰিব কাজিৰঙা ভিতৰলৈ মানে চাবলৈ তো আমি এতিয়া এইফালেদি যাম আমি ভিতৰলৈ নাযাওঁ আমি এদিন সোনকালে আহিম তেতিয়া যাম